হেল্ল' গাইজ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ টেক এণ্ড ট্ৰেভেললৈ। তো গাইজ, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আমাৰ এটা নতুন বিষয় যে টিকটকত আমি সকলোৱে নিশ্চয় ভিডিঅ' আপলোড কৰোঁ। তো সেই ভিডিঅ'খিনি অতি সোনকালে কেনেকৈ আমি ভাইৰেল কৰিব পাৰোঁ, কাৰণ সকলোৱে আমি দিন ৰাত মেহনত কৰি এই ভিডিঅ'খিনি বনাওঁ আৰু আমি এইটো ভাবিয়ে বনাওঁ যে এদিন আমাৰো ভিডিঅ'খিনি ভাইৰেল হ'ব, আমাৰ ভিডিঅ'ত লাইক আহিব, আমাৰ ফলোৱাৰ্ছ বাঢ়িব। তাৰ কাৰণে এতিয়া টিকটকে ৰিচেণ্টলি কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আপলোড কৰিছে যে কি কৰিলে আপোনাৰ ভিডিঅ'খিনি মানে ফৰ ইউ পেজত যাব, অৰ্থাৎ আপোনাৰ ভিডিঅ'খিনি কি কৰিলে পপুলাৰ হ'ব। তো তাৰ কাৰণে আপুনি গোটেই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষৰ টিপছকেইটা অতিকে প্ৰয়োজনীয়। তো তাৰ বাবে আপুনি প্ৰথমে আপোনাৰ টিকটকটো খুলি লওক। টিকটক একাউণ্টটো খোলাৰ পিছত নিজৰ একাউণ্টত গৈ 3 ডটছত এবাৰ টিপিব। ওপৰৰ চুকত যিটো 3 ডটছ দেখিব, সেই 3 ডটটোত টিপিব। তাৰপিছত আপুনি তললৈ যাওক। তললৈ যোৱাৰ পিছত যিটো দেখিছে ৰিপৰ্ট এ প্ৰব্লেম, তো ৰিপৰ্ট এ প্ৰব্লেমটোত এবাৰ ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা পেজ দেখা পাব। তো ইয়াত আপুনি চাওক 4 নম্বৰত আছে আই ৱান্ট টু গ্ৰ' মাই একাউণ্ট, তাৰমানে মই মোৰ একাউণ্টটো গ্ৰ' কৰিব বিচাৰিছোঁ। তো ইয়াত ক্লিক কৰিলে ইয়াত এতিয়া আপোনাৰ 4টা কণ্ডিশ্যন আছে যে ইউটিউবে টিকটকে এইকেইটা আপলোড কৰিছে যে এইখিনি যদি কৰে আপুনি, তেতিয়াহ'লে আপোনাৰ ফলোৱাৰ্ছ অতি সোনকালে বাঢ়িব, আপোনাৰ ভিডিঅ'খিনি ভাইৰেল হ'ব। তো তাৰ প্ৰথমটোত আছে গেট টু ন' ইউৰ অডিয়েঞ্চ। মই বাৰু অসমীয়াতে কৈ দিছোঁ যে প্ৰথমটোত কৰিব লাগিব আপুনি আপোনাৰ একাউণ্টটো প্ৰ' কৰিব লাগিব। যদি এতিয়ালৈকে আপুনি আপোনাৰ একাউণ্টটো প্ৰ' একাউণ্ট কৰা নাই, তেতিয়াহ'লে একাউণ্টটো প্ৰ' কৰি লওক। তাৰ কাৰণে কি কৰিব লাগিব মই দেখাই দিছোঁ। একেবাৰে ওপৰলৈ স্ক্ৰল কৰক, বেক মাৰি ওপৰলৈ স্ক্ৰল কৰক। তাৰপিছত মেনেজ মাই একাউণ্টত একবাৰ ক্লিক কৰক। তাৰপিছত তলত মোক একেবাৰে তলত দেখা পাইছে যে ছুইচ বেক টু পাৰ্চনেল একাউণ্ট। তো ইয়াত ছুইচ বেক টু পাৰ্চনেল একাউণ্ট, কাৰণ মই এতিয়া এইটো প্ৰ' একাউণ্টলৈ কনভাৰ্ট কৰি দিলোঁ। যদি আপুনি এতিয়ালৈকে কৰা নাই, তেতিয়া ইয়াত ছুইচ টু প্ৰ' একাউণ্ট বুলি ওলাব। তো তাত একবাৰ ক্লিক কৰিলে আপোনাৰ একাউণ্টটো প্ৰ' একাউণ্টলৈ কনভাৰ্ট হৈ যাব। তো সেইটো হৈ গ'ল প্ৰথম কাম। তাৰপিছত দ্বিতীয়ত আছে আপোনাৰ, আকৌ চাওঁ, ৰিপৰ্ট এ প্ৰব্লেম। তাৰপিছত আই ৱান্ট টু গ্ৰ' মাই একাউণ্ট। তো ইয়াৰ 2 নম্বৰত আছে পাৰ্টিচিপেট ইন ট্ৰেণ্ডিং হেছটেগ চেলেঞ্জেছ। যিখিনি এতিয়া মানে গান ট্ৰেণ্ডিং হৈ আছে, যিখিনি এতিয়া সদ্যহতে চলি আছে, সেইখিনি আপোনালোকে আচলতে ক'ত ওলাব মই দেখাই দিছোঁ। তলৰ ডিস্কভাৰটোত ক্লিক কৰক। একেবাৰে তলত যিটো চাৰ্চ বাৰডাল আছে, চাৰ্চ চিনডাল আছে দেখিছে, তাত ক্লিক কৰাৰ পিছত এইকেইটা যিকেইটা হেছটেগ দেখিছে আপোনালোকে, লেবৰ ডে', মেণ্টেল হেল্থ মেটাৰ্ছ, সেইখিনি যিখিনি আছে, কুকড হোম, হেপী ডান্স, এইখিনিৰ ওপৰত আপোনালোকে ভিডিঅ' বনাওক। ইয়াৰ যিখিনি গান আছে আপোনালোকে প্লে' কৰি চাব। সেই গানখিনিৰ ওপৰত আপোনালোকে যদি ভিডিঅ' বনায়, সেই ভিডিঅ'খিনি পপুলাৰ হোৱাত সহায় হ'ব। আৰু গাইজ, লগতে মই ক'ব বিচাৰোঁ যে মোৰ এইটো একাউণ্ট চাব পাৰে। এইটো একদম নতুন একাউণ্ট, আজি 2 দিন আগত বনাইছোঁ। তো একাউণ্ট এতিয়ালৈকে 26টা ফলোৱাৰ্ছ হৈছে। আশা কৰোঁ লাহে লাহে বাঢ়িব। মই লিংকটো দি দিম, আপোনালোকে অনুগ্ৰহ কৰি মোৰ এই টিকটক একাউণ্টত চাব পাৰে আৰু ফ'ল' কৰিব। তো ইয়াত 2-এটা দেখিছে ভিউ হৈছে অলপ। তাৰপিছত আপুনি 3 নম্বৰত আছে আমাৰ ৰিপৰ্ট এ প্ৰব্লেমত গ'লোঁ। লাষ্টৰ টিপছো অতি প্ৰয়োজনীয়, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাওক, স্কিপ নকৰিব। আই ৱান্ট টু গ্ৰ' মাই একাউণ্টত গ'লোঁ। এতিয়া 3 নম্বৰত আছে যে আপুনি আপোনাৰ টিকটক ভিডিঅ' ৰেগুলাৰলি আপলোড কৰক, তেতিয়াহে তেওঁলোকে মানে ফৰ ইউ পেজত বেছিকৈ দিব, অৰ্থাৎ তেতিয়াহে আপোনাৰ ভিডিঅ'বোৰ পপুলাৰ হ'ব বা ভাইৰেল হ'ব। তো কমচে কম এনেও ভিডিঅ' আপলোড নকৰিলেও আপুনি সপ্তাহত 3ৰ পৰা 5টা ভিডিঅ', যাতে আপোনাৰ ষ্টেডি গ্ৰ'থৰ কাৰণে মানে আপোনাৰ 3টাৰ পৰা 5টা ভিডিঅ' আপলোড কৰিব কৈছে। তো এইখিনি কৰক, আপোনালোকে নিশ্চয় সুফল পাব। তো একেবাৰে শেষৰ যিটো অতি ইম্পৰ্টেণ্ট টিপছ, সেইটো হৈছে 4 নম্বৰত কানেক্ট উইথ ইউৰ কমিউনিটি আউটছাইড অফ টিকটক। যে আপুনি টিকটকৰ বাহিৰত যিখিনি ছ'চিয়েল মিডিয়া আছে, ধৰি লওক হোৱাটছআপ, ফেচবুক, ইউটিউব, যিহঁতে মানে পাৰে আপোনাৰ সেই হোৱাটছআপ ষ্টেটাছেই হওক দৰকাৰ হ'লে, বা ফেচবুকৰ ষ্টৰিয়ে হওক, তাত আপুনি আপোনাৰ এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰক। যিমানেই আপোনাৰ এই ভিডিঅ'বোৰ শ্বেয়াৰ হ'ব, সিমানেই আপোনাৰ সেই ভিডিঅ'খিনি ফৰ ইউ পেজত যাব আৰু আপোনাৰ সেই ভিডিঅ'খিনি পপুলাৰ বা ভাইৰেল হৈ যাব। তো এই 4টাই আছিল প্ৰধান টিপছ, যিকেইটা আপোনাৰ এতিয়া বৰ্তমান অতি ৰিচেণ্টলি মানে টিকটকৰ ফালৰ পৰা আহিছে। তো এইখিনি যদি আপুনি ফ'ল' কৰে, নিশ্চয় আপোনাৰ একাউণ্টটো অতি শীঘ্ৰেই ভাইৰেল হ'ব। তো ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ফ্ৰেণ্ডছ। আকৌ লগ পোৱাৰ আশাৰে, জয় হিন্দ।